মোৰ ছাত্ৰ ছাত্ৰীসকল আজি মই মাল্টিপল সিলেকশন এমসিকিউৰ বিষয়ে আলোচনা কৰিম। ইয়াত মই এটা প্ৰশ্ন লিখিছো, the decimal expansion of every rational number is terminating, non-terminating, repeating, non-terminating, irrational number. Which option is correct? A, B, B আৰু C, A আৰু D, A আৰু C. প্ৰত্যেক পৰিমেয় সংখ্যাৰ বিস্তৃতিটো সাৱধি, নিৰৱধি পৌনপনী, অপৰিসমাপ্ত, অপৰিমেয় সংখ্যা। এটা rational number, the decimal expansion of every rational number is always terminating and non-terminating, repeating. যদি সাৱধি হয় সেইটো পৰিমেয় সংখ্যা হ'ব, আৰু যদি সাৱধি নহয় এটো কি হ'ব লাগিব? পৌনপনীক হ'ব লাগিব। তেনেহলে আমাৰ অপৰিসমাপ্ত এটো নহব, নন টাৰ্মিনেটিং এটো নহব, ইৰেশনাল নাম্বাৰ অপৰিমেয় সংখ্যা এটো নহব। তাৰ মানে কোনটো অপচন কাৰেক্ট হ'ব? এ অপচনটো কাৰেক্ট হ'ব। এ আৰু বি এই অপচনটো কাৰেক্ট হ'ব। আৰু পৰীক্ষাত তোমালোকে এনেকুৱা গোল দিয়া থাকিব, এনেকুৱা গোল দিয়া থাকিব, এনেকুৱা চাৰিটা গোল দিয়া থাকিব, এনেকুৱা চাৰিটা গোল দিয়া থাকিব, তাতে এ বি সি ডি এনেকুৱা লিখা থাকিব। আৰু এইটোক আমি পুৰা গোলটো কলা কৰিব লাগিব। এইটো যদি খালি থাকে ভুল হ'ব, বাহিৰত গলেও কি হ'ব? ভুল হ'ব। আমি পুৰা এনেকে এইটো ফিল কৰিব লাগিব, পুৰা ফিল আপ কৰিব লাগিব। এনেকে গোলখিনি এনেকে ফিল আপ কৰিব লাগিব। আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত মই পিছৰ এমসিকিউটো আলোচনা কৰিম।